এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আকৌ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিখৌ নদীয়ে আৰু মুহূৰ্তে মুহূৰ্তে বৃদ্ধি পাইছে দিখৌৰ পানী নাজিৰাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এটা ভয়ংকৰ খবৰ বিপদসীমাৰ বহু ওপৰেৰে বৈছে ফেনে ফুটুকাৰে বৈছে নৈৰ পানী আৰু বিপদসীমাৰ 1 মিটাৰ ওপৰেৰে প্লাবিত হৈছে দিখৌ আৰু সুবুৰীয়া ৰাজ্যৰ বৰষুণৰ বাবে দিখৌৰ এই ভয়াবহ ৰূপ দেখিবলৈ পোৱা গৈছে নাগালেণ্ডত হোৱা বৰষুণৰ বাবে আৰু আশংকাত উজাগৰে নিখা কটাইছে এতিয়া হাজাৰ হাজাৰ ৰাইজে দিচাঙৰ পানী কমিলেও দিখৌক লৈ চৰম শংকা বৃদ্ধি পাইছে আৰু দিখৌ নদীয়ে পুনৰ মহাপ্ৰলয় সৃষ্টি কৰাৰ পূৰ্ণ আশংকা দেখিবলৈ পোৱা গৈছে এক হাহাকাৰময় অৱস্থাই বিৰাজ কৰিছে ৰাইজৰ মাজত নৈপৰীয়া ৰাইজৰ মাজত এতিয়া হাহাকাৰময় অৱস্থাই বিৰাজ কৰা পৰিলক্ষিত হৈছে বিপদ সীমাৰ প্ৰায় 1 মিটাৰ ওপৰেৰে বৈছে দিখৌ নৈ আৰু আকৌ আহিব নেকি প্ৰলয় ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ এই মুহূৰ্তৰ এটা অতিকৈ ডাঙৰ খবৰ কিয়নো আকৌ উফন্দি উঠিছে দিখৌ নৈ